নমস্কাৰ বন্ধুসকল, আজি মই দেখুৱাম মোবাইলত আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব লাগিব। তাৰপিছত uidai.gov.in সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পেজ ওপেন হ'ব। এই পেজৰ গেট আধাৰ বুলি আছে, গেট আধাৰটোত ক্লিক কৰিব। গেট আধাৰটোত ক্লিক কৰাৰ পিছত ওপৰলৈ আনিব। পেজটো ওপৰলৈ অনাৰ পিছত ডাউনলোড আধাৰ বুলি আহিব। এই ডাউনলোড আধাৰটোত ক্লিক কৰিব। ইয়াৰ পিছত আধাৰ নাম্বাৰ আৰু ইনৰলমেণ্ট ID দি আপোনাৰ আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰি। আপোনাৰ যদি আধাৰ নাম্বাৰ নাই তেতিয়াহ'লে ইনৰলমেণ্ট ID দি আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইনৰলমেণ্ট IDটো ইয়াত বহুৱাই দিব। 14টা নম্বৰ থাকে, য'ত আপুনি যিদিনাখন এপ্লাই কৰিছিল সেইদিনাখনৰ ফৰ্মখনত থাকিব। ইয়াৰ পিছত আপুনি যিদিনাখন এপ্লাই কৰিছিল সেইদিনাখনৰ ডেট আৰু সময়টো বহুৱাই দিব। তাৰপিছত ইয়াত আছে I want a marks আধাৰ, ইয়াত টিক মাৰ্ক দিব নালাগে। এডিট কেপচাটো মাৰি দিব। কেপচা QHRNC চেণ্ড OTP-ত ক্লিক কৰিব। এইবাৰ আপুনি যিটো নম্বৰেদি ৰেজিষ্টাৰ কৰিছিল সেইটো নম্বৰত OTP চেণ্ড হ'ব। OTP-টো ইয়াত এণ্টাৰ কৰি দিব লাগিব। OTP-টো ইয়াত বহাই দিব। তাৰপিছত 2-3টামান কুৱেশ্যন সুধিব। এই কুৱেশ্যনকেইটা নিজৰ ইচ্ছা অনুসৰি টিক মাৰ্ক দি দিব। তাৰপিছত ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ডাউনলোড হোৱাৰ পিছত ভোটাৰ আইডিখন ডাউনলোড হোৱাৰ পিছত আপুনি পাছপোৰ্ট লাগিব। পাছপোৰ্টটো হ'ল আপোনাৰ নিজৰ নামৰ প্ৰথম 4টা আখৰ, য'ত কেপিটেল হ'ব লাগিব। তাৰপিছত আপোনাৰ জন্মৰ চনটো বহাব লাগিব। আধাৰ কাৰ্ডখন ডাউনলোড হৈ গ'ল। কিবা যদি বুজি পোৱা নাই কমেণ্ট কৰি সুধিলেই হ'ল। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।